উন্নয়নৰ নামত ঢাকঢোল বিজেপি শাসিত ৰাজ্য চৰকাৰৰ বাৰিষা অহাৰ আগতেই শোচনীয় ৰাজপথ উপপথসমূহ পুখুৰীলৈ ৰূপান্তৰিত হৈছে এইসমূহ পথ। সবকা সাথ সবকা বিকাশৰ কথা কোৱা শাসকীয় চৰকাৰখনে উন্নয়নৰ নামত তিলমাৰো গুৰুত্ব প্ৰদান কৰা নাই বহু ভিতৰুৱা অঞ্চল। এয়া তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী মাঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নতালপথাৰ গাঁৱৰ এক দৃশ্য। বাৰিষাৰ পূৰ্বে অহা এজাক বৰষুণতেই এনেদৰে পুখুৰীৰ সদৃশ গাঁত সৃষ্টি হৈছে, যাৰ বাবে যন্ত্ৰণাত ভুগিছে গাঁওবাসীয়ে। বৰডুমচা সুনজান সংযোগী সীমান্ত পথছোৱাও বৰ্তমান বিধ্বস্ত অৱস্থাত। এই সন্দৰ্ভত চৰকাৰে গুৰুত্ব আৰোপ কৰি এনে বিধ্বস্ত তথা ভিতৰুৱা গাঁওসমূহৰ শোচনীয় পথসমূহ মেৰামতি কৰি ৰাইজক সকাহ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাই। মাজতে আমি খাদ্য সামগ্ৰী বিতৰণৰ বাবে আমি ১ নং নতালপথাৰত আহি উপস্থিত হৈছিলোঁ। আমি এই নতালপথাৰ ৰাস্তাত আহি দেখিলোঁ যে এই আমাৰ মাঘেৰিটা সমষ্টিৰ অন্তৰ্গত এই নতালপথাৰৰ গাঁৱৰ যিসমূহ ৰাস্তা পদূলি আছে অতি শোচনীয় আৰু অতি বেয়া, দুখ লোৱা নহয়, অতি কষ্টৰ। এনেকুৱা এখন যিখন চৰকাৰে মানে গোটেই সৰ্বাংগীন উন্নয়নৰ কথা কোৱা হৈছিল, সেইখন চৰকাৰে কিন্তু এই নতালপথাৰৰ দৰে গাঁওসমূহত কিয় এতিয়াও মানে ৰাস্তা পদূলিসমূহ নিৰ্মাণ কৰিব পৰা নাই। এইটো আমি আশা কৰিছোঁ সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে যাতে নতালপথাৰ এই ৰাস্তাসমূহ অতি শীঘ্ৰে নিৰ্মাণ কৰি মাঘেৰিটা সমষ্টিটোৰ প্ৰতিটো অঞ্চলৰ পথসমূহ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনালোঁ। এতিয়ালৈকে আমিতো সদ্যহতে মাঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া এতিয়ালৈকে আমাৰ ইলেকশ্যনৰ সময়ত আহিছিল যদিও বৰ্তমানলৈকে আমি দেখা নাই, এতিয়ালৈকে অহা দেখা নাই। তেওঁলোকে আমাৰ এই লকডাউনৰ সময়ছোৱাত এই অঞ্চলৰ আচলতে দুৰ্গম অঞ্চলটোত খাদ্য সামগ্ৰীৰ নাটনি হৈছে নে, অন্যান্য বিভিন্ন ধৰণৰ ৰাস্তা পদূলিসমূহ আছে নে, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নাই। তেওঁ এতিয়ালৈকে কোনো ধৰণৰ আমাৰ এই অঞ্চলত একোটা পদক্ষেপেই লোৱা নাই। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যাতে চৰকাৰে এইখিনি ওপৰত দৃষ্টি নিক্ষেপ কৰে আৰু তেওঁ যাতে আমাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও যাতে সুমতি ঘূৰি আহে আৰু এই অঞ্চলৰ ৰাস্তা পদূলিসমূহ নিৰ্মাণ কৰাত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইয়াত থকা যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলক অতি শীঘ্ৰে যাতে মানে বৰ্তমান সময়ত যি খাদ্য সামগ্ৰীৰ নাটনি চলি আছে তেওঁলোকক উক্ত খাদ্য সামগ্ৰী প্ৰদান কৰিব।